তো বন্ধুসকল সেইদিনা এটা ঘটনা হৈছিল যিটো বিয়া ভৱনত এজন অসমীয়াই আহি মানে ইনভাইট কৰা নাছিল তেখেতক মানে তেখেতে আহি মানে এটা এসাঁজ ভাত খাইছিল খোৱাৰ পিছত হোটেলৰ মালিকজনে যি ধৰণে ব্যৱহাৰ কৰিছে আসলে সেই ব্যৱহাৰখন কিমান গ্ৰহণযোগ্য হয় আমাৰ অসম সমাজৰ কাৰণে ইয়াৰ বিষয়ে কি ক'ব একচুৱেলি মানুহ যিমানে ধনী নহওক কিয় বা যিমানে গৰীব নহওক কিয় ঠিক আছে প্ৰত্যেকজন মানুহে কিন্তু নাখাই নাথাকে সবে কিন্তু খায়ে থাকে ঠিক আছে প্ৰত্যেকজন মানুহৰ জীৱন কিন্তু এনেকুৱাকৈ চলি আছে কিছুমানে হয়তো অলপ ভাল খোৱা খায় কিছুমানে অলপ বেয়া খায় ঠিক আছে মানে অলপ কণ্ডিশ্যনটো বেয়া হ'ব পাৰে তো কেতিয়াবা এনেকুৱা হয় আমাৰ সমাজত যে আমি বিয়া এটা হৈ আছে বা কিবা এটা অনুষ্ঠান হৈ আছে সেইটো অনুষ্ঠানত যদি কোনোবাই যদি নমতাৰ পিছতো যদি সেইটো অনুষ্ঠানত উপস্থিত হয় এইটো মুহূৰ্তত তেখেতক আমি আদৰণিহে জনাব লাগে কিন্তু আদৰণিৰ পৰিৱৰ্তে আমি যদি তেখেতক মানে অপমান কৰি দিওঁ যে আপোনাক আমি ইনভাইট কৰা নাই ঠিক আছে আপোনাক মাতা হোৱা নাই আমাৰ এইটো প্ৰগ্ৰামত আপুনি কিয় আহিছে যেনিবা মানুহজন গৈছে ঠিক আছে ধনজিৎ বৈশ্য নামৰ যিজন ব্যক্তি আছিলে তেখেতে এটা অনুষ্ঠানত গৈছিল অনুষ্ঠানত যোৱাৰ পিছত তাতে এসাঁজ ভাত খাইছিল ঠিক আছে সেই এসাঁজ ভাত খোৱাৰ কাৰণে তেখেতক যি ধৰণৰ মানে অপমান কৰা হৈছে সেইটো কোনোপধ্যে আমাৰ অসমীয়া সমাজৰ পৰা গ্ৰহণযোগ্য নহয় সেইটোৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ যে এনেকুৱা কাৰ্যসূচী যাতে কেতিয়াও অনাগত দিনত নহয় কাৰণ এইটো অকল আমাৰ অসমীয়া সমাজকেই নহয় এইটো মানৱ জাতিক মানে অপমান কৰা হৈছে গোটেই মানৱ জাতিটোক আমি এনেদৰে অপমান কৰাটো কোনো পধ্যে মানে গ্ৰহণযোগ্য নহয় গতিকে আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ যাতে কাম কাজ নহয় সেইটো আমি অসমীয়া ৰাইজক লগতে আন যিবিলাক জনগোষ্ঠী আছে গৰীব দুখীয়া যিয়ে নহওক ঘৰত যদি এজন আলহী আহে তেখেতক আমি সদায় কি কৰিব লাগে মান সন্মান দিব লাগে তাৰপিছত পাণ তামোল হওক ভাতে হওক যিখিনি হওক চাহে হওক যিখিনি পাৰোঁ আমি সেইখিনি আমি আগবঢ়াব লাগে এইটো হ'ল আমাৰ অসমীয়া সমাজৰ পৰম্পৰা কিন্তু আমি যিটো দেখিবলৈ পাইছোঁ এইটো ইয়াৰ সম্পূৰ্ণৰূপে বিপৰীত ঠিক আছে গতিকে এনেকৈ নিজক আৰু লাঞ্ছিত বঞ্চিত মানে অপমানিত কৰি যদি আপোনালোকে ভাল পায় এইটো ব্যক্তিগত স্বাৰ্থ হ'ব পাৰে কিছুমানৰ ব্যক্তিগত লাভালাভ হ'ব পাৰে এটা কথা ক'ব খুজিছোঁ সেই ঠাইখনত যিজনে মানে ভিডিঅ' কৰিছিল ল'ৰাজনক যিজনে খাইছিল আৰু কি সেই ল'ৰাজনক আঁঠুকাৰি কাণত ধৰাই বহাই তাৰপিছত এনেধৰণৰ মন্তব্য কৰিছে যে তই যে খাইছা ইয়াতে 2 লাখ টকা জৰিমনা দিব লাগিব অন্যথা তোক মাৰি পেলাম এইখন কথাত এসাঁজ ভাতহে খাইছে এই ভাত খোৱাৰ পিছত কেনেদৰে ক'ব পাৰে যে তাক মাৰি পেলাম বা 2 লাখ টকা জৰিমনা দিব লাগিব কি ক'ব এইটো কথাটো আপুনি ঠিকে উপস্থাপন কৰিছে এতিয়া চাওক কথাটো হৈছে যে মানুহ যিজন ব্যক্তিয়ে মানে ভিডিঅ'ৰ সময়ত মানে কৈছিলে যে তেখেতক আঁঠু কৰাৰ পিছত আকৌ কৈছে যে 2 লাখ টকা এসাঁজ ভাত খোৱাৰ কাৰণে তেখেতক জৰিমনা দিব লাগিব ঠিক আছে সেই মানুহজনৰ মানসিকতাটো এবাৰ আমি যদি ভাবি চাওঁ তেতিয়াহ'লে আমি বুজিব পাৰিম যে মানুহজনৰ মানসিকতা খুবেই নিকৃষ্টতম যিটো নেকি মানুহৰ সমাজত এনেকুৱা মানসিকতা থকা মানুহখিনি মানে বসবাস কৰিব নোৱাৰে এনেকুৱা নিকৃষ্ট জাতৰ মানুহ যদি আমাৰ অসমত থাকে এনেকুৱা নিকৃষ্ট মনৰ মানসিকতাৰ মানুহখিনি যদি আমাৰ অসমীয়া জনজাতিৰ লগত যদি বসবাস কৰে তেতিয়াহ'লে আমাৰ অসমীয়া জাতিটো কেতিয়াও আগবাঢ়ি নাযায় বৰঞ্চ ইয়াৰ পৰিৱৰ্তে আমাৰ মানুহখিনি য'তে যাব ততে অপমানিত হ'ব আজি অকল অসমীয়া মানুহখিনি অসমত নহয় অসমৰ বাহিৰত বিভিন্ন দেশত আছে বিভিন্ন ৰাজ্যত আছে সেইসকল মানুহ কেনেকৈ মানুহৰ সন্মুখত মুখ দেখাব যে আমি এসাঁজ ভাত খোৱাৰ কাৰণে মানুহক 2 লাখ টকা আমি জৰিমনা দিওঁ লগতে আমি কাণত ধৰে আঁঠুকাৰি তেওঁলোকক বহাই ৰাইজৰ সন্মুখত অপমান কৰোঁ এইবোৰ কাৰ্যই আমাৰ এই অসমীয়া জাতিটোক দিনে দিনে অধপতনে লৈ গৈ আছে গতিকে আমি এইবিলাক শিক্ষাৰ পৰা আগন্তুক দিনত আমি মানুহখিনিয়ে শিক্ষা ল'ব লাগিব যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ কাম যাতে আমি নকৰোঁ ঠিক আছে যি ভুল হৈ গৈছে ঠিক আছে সেই ভুলটোক যাতে আমি দুবৰাই নকৰোঁ সেইটো আমি লক্ষ্য ৰাখিব লাগিব আৰু আগন্তুক দিনত আমি যাতে মানুহক যাতে সেৱা কৰিব পাৰোঁ মানুহৰে বাবে যদি কাৰোবাৰ পেটত যদি ভাত নাই কোনোবাই যদি অনাহাৰে আছে তেতিয়াহ'লে তেখেতক আপুনি খুৱাই দিয়ক তেতিয়াহ'লে ভগৱানে আপোনাৰ মংগল কৰিব ঠিক আছে দুখীয়াক দান কৰা তাৰপিছত ভোকাতুৰক ভাত খোৱা ঠিক আছে বা যিবিলাক আৰু গৰীব দুখীয়া মানুহ আছে হস্পিটেলাইজেশ্যন হৈ আছে সেইবিলাক মানুহক আমি সহায় সহযোগিতা কৰিব লাগে কিন্তু তাৰ পৰিৱৰ্তে যদি আমি এনেকুৱাকৈ এসাঁজ ভাত খোৱাৰ কাৰণে 2 লাখ টকা জৰিমনা আৰু আঁঠু কৰাই মানুহৰ সন্মুখত অপমান কৰাটো এইটো এটা মানে লাজ লগা কথা ঠিক আছে নিজকে মানে এতিয়া আমি অসমীয়া বুলি লাজ পাই আছোঁ যে এনেকুৱা এটা কাৰ্যসূচী আমাৰ অসমত বিশেষ এটা অনুষ্ঠানত এনেকুৱা এটা ঘটনা হৈ গৈছে আমি খুবেই লজ্জিত আৰু এনেকুৱা কাৰ্যৰ বাবে আমি ধিক্কাৰ জনাইছোঁ যাতে এনেকুৱা আৰু পৰৱৰ্তী সময়ত যাতে এনেকুৱা কাৰ্য আৰু নহয়